নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ব্ৰেকিং থটছ ইউটিউব চেনেললৈ। আৰু আজি আমি কথা পাতিম ফেচবুকৰ এটা নতুন ট্ৰেণ্ড চলি আছে। ফেচবুকৰ বিভিন্ন পেজসমূহে আপোনালোকৰ নামসমূহ সংগ্ৰহ কৰি এটা আকৰ্ষণীয় ৰূপ দিছে, আৰু সেই আকৰ্ষণীয় ৰূপটো আপোনালোকে নিজৰ মোবাইলতে ঘৰতে কেনেকৈ দিব পাৰিব সেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি এই ভিডিঅ'টোত জনাম। গতিকে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অৱস্থাত আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ পেলাই চবৰে মোবাইলত প্লে ষ্ট'ৰ থাকেই, গতিকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পিক্সেল লেব বুলি এটা এপ আছে, পিক্সেল লেব। সেই পিক্সেল লেব বুলি চাৰ্চ কৰিলে তেতিয়া পিক্সেল লেব এয়া দেখিছে আপোনালোকে স্ক্ৰীনত ওলাই আছে। পিক্সেল লেব আমাৰ ইনষ্টল কৰা হৈ আছে কাৰণে অ'পেন দেখাইছে, আপোনালোকৰ ইনষ্টল দেখাব। তাৰপিছত আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে বেকগ্ৰাউণ্ড বুলি। সেই বেকগ্ৰাউণ্ড লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে এই তিনিখন ইমেজ পাব। এই তিনিখন ইমেজ আপোনালোকে ডাউনলোড দিব লাগিব। এখন পখিলা থকা ইমেজ, আৰু এইখন দেখিছে কি ধুনীয়া ইমেজ। তাৰ পিছৰ পৰ্যায়ত আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু এটা লিংক আছে ফণ্ট বুলি। সেই ফণ্টৰ লিংকটোত ক্লিক কৰক। ক্লিক কৰি ফণ্টটো ডাউনলোড কৰক। মই দেখুওৱা ধৰণে ডাউনলোড কৰক। ডাউনলোড কৰি হোৱাৰ পিছত ফাইলটো অ'পেন কৰক। মই দেখুওৱা ধৰণে ফাইলটো অ'পেন কৰক। অ'পেন কৰি ফাইলটো ইনষ্টল কৰক। তাৰপিছত আপোনালোকে পিক্সেল লেব এপটোলৈ গ'ল। এপটোত যোৱাৰ পিছত এই তলৰ ফালে দেখিছে যোনটো অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত ফৰ্ম গেলেৰীত গ'ল। ফৰ্ম গেলেৰীত যোৱাৰ পিছত এই গেলেৰীৰ পৰা এই ফটোকেইখন ল'লে। গেলেৰীৰ পৰা ফটোকেইখন লোৱাৰ পিছত চাইজটো মিলাই পেলাই অ'কে কৰি দিলে। অ'কে কৰাৰ পিছত এই নিউ টেক্সট বুলি ওলাই যাব, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে নিউ টেক্সট। এই নিউ টেক্সটটোত ক্লিক কৰক। নিউ টেক্সটটোত ক্লিক কৰাৰ পিছত আপোনালোকে মনৰ অনুযায়ী যি বিচাৰে তাকে লিখক। অসমীয়াত লিখিব খালি। অসমীয়াত লিখাৰ পিছত অ'কে কৰি দিলে। অ'কে কৰাৰ পিছত ধুনীয়াকৈ মিলাব। এইটো মাজত আহি পেলাই মাজত বহাই, কাষত বহাই, ক'ত বহাই বহাব, ধুনীয়াকৈ বহাব। তাৰপিছত এই তলৰ ফালে যে এইটো দেখিছে, এইটো অৰ্থাৎ এইটো ফণ্ট হয়। ফণ্টত ক্লিক কৰিলে। ক্লিক কৰি পেলাই AB ফণ্টটোলৈ গ'ল। AB ফণ্টটোত ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত AB ফণ্টটো ক্লিক কৰাৰ পিছত মাই ফণ্টত গ'ল। মাই ফণ্টত গ'লে আপোনালোকে দেখা পাব আপোনালোকে অলপ আগত ডাউনলোড কৰি থোৱা সেই ফণ্টটো ওলাই আছে তাত। আৰু এতিয়া টেক্সাৰত গ'ল। টেক্সাৰত যোৱাৰ পিছত টেক্সাৰৰ কাষৰ ফালে এই বটনটোত ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত দ্বিতীয়খন ইমেজ লৈ ল'ব। অ'কে কৰি দিয়াৰ লগে লগে দেখিছে ইয়াত ধুনীয়াকৈ আহি গ'ল। আৰু শেষত পখিলাটো যদি বহাবলৈ আপোনালোকে মন কৰিছে, তেতিয়াহ'লে এই কাষৰ যোনটো সোঁফালে বুটন আছে, এই বুটনটোত ক্লিক কৰিলে। ক্লিক কৰাৰ লগে লগে এই পখিলাৰ ইমেজখন ওলাই গ'ল। অ'কে কৰি দিলে। অ'কে কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব, আপোনালোকৰ স্ক্ৰীনত দেখা পাই আছে। এনেকৈ ধৰণে আহি যাব। আহি পেলাই আপোনালোকে চাইজটো মিলাই ল'ব। এতিয়া ফটোখন আহি গ'ল ধুনীয়াকৈ, দেখিছে আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ আহি গৈছে। এতিয়া আপোনালোকে ফটোখন ছেভ কৰিব। কেনেকৈ ছেভ কৰিব দেখাই আছোঁ স্ক্ৰীনত। ছেভ কেনেকৈ কৰিব দেখাই দিছোঁ। এই ওপৰৰ ফালে থকা বুটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছেভ টু গেলেৰী মাৰি দিলে। গতিকে শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।